হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমাৰ দিল্লী আৰ্ম পুলিচৰ প্লেগ্ৰাউণ্ডৰ পৰা এইটো ভিডিঅ' বনাইছোঁ। তো প্লেগ্ৰাউণ্ডত এতিয়া আছোঁ, পাছবেলা পিটি কৰিব আহিছিলোঁ 4টা বজাত, আৰু বৰ্তমান এতিয়া ইয়াতে উপস্থিত আছোঁ। অলপ দৌৰিলোঁ, খেলিলোঁ, আৰু মোৰ লগত আছে এয়া আমাৰ দুজন দৌৰবিদ, সঞ্জীৱ আৰু এয়া নয়ন। একদম ঠিক আছে। এতিয়া বহুত দৌৰিলে একেলে, দৌৰি পেলাই ভাগৰ লাগিছে। এতিয়া আপোনালোকৰ দৌৰাৰ পিছত অনুভৱটো অকণমান কওকচোন। বহুত নহয়, 4-5 কিলোমিটাৰ দৌৰিছোঁ বহুত দিনৰ মানে এতিয়া এনেকুৱা হৈছে সেউজীয়া পুৱাই আছোঁ, ফাটি গৈছোঁ মানে আপোনাৰ এইবিলাক দেখা নোৱাৰিছোঁ। এয়া আমাৰ এই প্লেগ্ৰাউণ্ডখন এতিয়া আপোনালোকক দেখাম ৰ'ব। আমাৰ প্লেগ্ৰাউণ্ডখন মানে কেনেকৈ কি খেল হৈ থাকে ইয়াত। ত' ইয়াত আচলতে ল'ৰাবোৰবিলাকে ফুটবল খেলি আছে, আৰু ভলীবল, বাস্কেটবল খেলি আছে আগলৈ, আৰু ক্ৰিকেটৰ পিটছ আছে। আমাৰ যিটো দিল্লী পুলিচৰ ক্ৰিকেট টিম আছে আৰু ফুটবল টিম আছে, তেওঁলোকে ইয়াত প্ৰেক্টিছ কৰে। আৰু আগলৈ লং জাম্প, হাই জাম্পৰ কাৰণে এথলেটিক্সৰ ট্ৰেকো বনাই থোৱা আছে। তো আমি এতিয়া এথলেটিক্সৰ 400 মিটাৰ ট্ৰেকতে গৈ আছোঁ। একচুৱেলি ট্ৰেকটো মানে চিন্থেটিক ট্ৰেক নহয়, গ্ৰাউণ্ড ট্ৰেক, গ্ৰাছৰ ওপৰতে। চ' এইখন দিল্লী পুলিচৰ প্লেগ্ৰাউণ্ড DAPৰ। আৰু যি বেক চাইডে দেখিছে সেইখিনি এয়া গছখিনি সিপাৰে আমাৰ পেৰেড গ্ৰাউণ্ড আছে। তো দিল্লী আৰ্ম পুলিচৰ পেৰেড গ্ৰাউণ্ডখন আছে। চ' এতিয়া আমি গৈ আছোঁ। ইয়াত সিহঁতি দৌৰিলে, আৰু চব ল'ৰাবিলাকে নিজৰ শৰীৰটো ভালকৈ ৰাখিবৰ বাবে ইয়াত দৌৰিবলৈ আহে, প্ৰেক্টিছ কৰিবলৈ আহে, ৱৰ্কআউট কৰে। গ'লে একচুৱেলি মই যিটো 1st বেটেলিয়নত আছোঁ, 1st বেটেলিয়নত থকাৰ বাবে ইয়াত আমাৰ পিছবেলা পিটি কৰায়। আকৌ কাইলৈ ৰাতিপুৱা আকৌ 9টা বজাত আহিব লাগিব পিটি কৰাবলৈ। চ' ইয়াত পিটি কৰিবৰ বাবে আহোঁ। চ' আমাক ইয়াতে ৱৰ্কআউট কৰায়। চ' আগত আপোনালোকক দেখামগৈ কেনেকৈ ফুটবল খেলি আছে আৰু বাস্কেটবল খেলি আছে, তাক আমি চামগৈ। চ' ব'লক এতিয়া আগবাঢ়ি গৈ থাকোঁ, খোজকাঢ়ি। এতিয়া ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁতে দেখাই দিছোঁ, মই শিৱসাগৰীয়ান, এয়া যোৰহাটীয়া, এয়া ধেমাজিয়ান, আৰু এয়া ডিব্ৰুগড়িয়ান, মৰাণৰ। আমি মানে অসমৰ এতিয়া 4টা আমি একেলগে আছোঁ। ইয়াত ধুনীয়াকৈ ঘূৰি ফুৰিছোঁ, ভাল লাগিছে। তো এতিয়া মই বেছিকৈ নকওঁ, আপোনাক এতিয়া মই অকণমান সাক্ষাৎকাৰ এটা ল'ব বিচাৰিছোঁ। আপোনালোক দুজনৰ ধেমাজি আৰু ডিব্ৰুগড় অকণমান সাক্ষাৎকাৰ ল'ব বিচাৰিছোঁ। এতিয়া আপোনালোকে কওকচোন, এতিয়া দৌৰিলে কিমান কিলোমিটাৰ দৌৰিলে? নমস্কাৰ। বৰ্তমান আমাৰ ট্ৰেকটো আছে 400। অঁ কওকচোন এতিয়া আপোনালোকে। 400 মিটাৰ ট্ৰেক হয়, দুইটা লগে ভাগে দৌৰিলোঁ, প্ৰায় 10 পাকমান মাৰিছোঁ। 4 কিলোমিটাৰ হ'ব, বহুত দিনৰ পাছত দৌৰিছোঁ। দিল্লী পলিউশ্যন আৰু পপুলেশ্যন দুয়োটাৰ ওপৰত ডিপেণ্ড কৰি মানুহৰ এইটো হেল্থৰ বাবে বিশেষ 100%, 110 লাগিবই হেল্থটো মেইন। আৰু যিবিলাক আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাকে দৌৰিছে, যিবিলাকে এটা ভাল কিবা এটা চাকৰিত সোমাবলৈ বা নিজৰ বাবে যিবা ভৱিষ্যতৰ বাবে যিবিলাক দৌৰিছে, তেওঁলোকৰ ওপৰত আপুনি কিবা আশাবাদ কৈ দিয়ক। তেওঁলোকৰ মানে বৰ্তমান এতিয়া যিবিলাক আমাৰ অসমৰ চুকে কোণে আহি ল'ৰা ইয়াত কোচিং কৰি আছে, সেই ল'ৰাবোৰৰ প্ৰব্লেমটো কি, বহুত টাইম চিলেবাছ লাগে, বহুত ফ্ৰেণ্ডো থাকে, আহিব নোৱাৰে, আৰু এনেকুৱা ধৰণৰ ফ্ৰেণ্ড থাকে ইয়াত আহিবও নোৱাৰে। সেইবাবে সকলোৰ লগতে আমি ফ্ৰেণ্ড পাতি অল নৰ্থ ইষ্টৰ এটা ক্লাব খোলাৰ আগ্ৰহেৰে আমি এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ আৰম্ভ কৰিছোঁ। আপুনি এতিয়া দৌৰি পেলাই আপোনাৰ বুকুখনত কি হৈ আছে সেইটো কওক। কি জ্বলি আছে মানে কি আৰু মৰাৰ আগতে ধক মেজিক জুই জ্বলি আছে আপোনাৰ বুকুখনত। এতিয়া এখেতৰ বুকুখনত মেজিক জুই জ্বলি আছে বুলি কৈছে। যাৰ এইটো অভ্যাস থাকে তেখেতৰ একো নহয়। বৰ্তমান মই একো নাই, মই এনেই ধেমালি কৰিছোঁ। অ'কে, তুমি যোৱা, আমি অলপ নোৱাৰিছোঁ আৰু মানে যোৱা। অ'কে। এয়া দিল্লী পুলিচৰ আমাৰ প্লেগ্ৰাউণ্ডৰ ইয়াত ফুটবল খেলি আছে। প্ৰায়বিলাক নৰ্থ ইষ্টৰ ল'ৰাই আছে। আমাৰ নৰ্থ ইষ্টৰ ল'ৰাবিলাকে ইয়াত প্ৰায় ফুটবল খেলি থাকে, আৰু যিটো দিল্লী পুলিচৰ ফুটবল টিমটো আছে তাতো প্ৰায় নৰ্থ ইষ্টৰ ল'ৰাবিলাকে আছে। ত' তেওঁলোকে ইয়াত এতিয়া ইভিনিং টাইমত প্ৰেক্টিছ কৰি আছে ফুটবলৰ। ইয়াত দেখিবলৈ পাইছে ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে, আৰু আগলৈ বাস্কেটবল খেলি আছে। ল'ৰা ছোৱালীবিলাকে বাস্কেটবল প্ৰেক্টিছ কৰি আছে বাস্কেটবলৰ বাবে। ইয়াত এখন আমাৰ একচুৱেলি আমি দিল্লী পুলিচৰ আৰু প্লেগ্ৰাউণ্ড আছে। এইটো মানে হৈছে দিল্লী আৰ্ম পুলিচ, দিল্লী সশস্ত্ৰ পুলিচ। চ' আমি ইয়াত থাকোঁ। মই 1st বেটেলিয়নত আছোঁ, আৰু 1st বেটেলিয়নত C কোম্পানী আণ্ডাৰত আছোঁ। আমাক ইয়াত পিটি কৰাবলৈ আনে আগবেলা আৰু পাছবেলা। চ' ইয়াত আহোঁ, আমি অলপ দৌৰোঁ, নিজৰ শৰীৰটোৰ বাবে, শৰীৰটো ভাল ৰাখিবৰ বাবে অকণমান দৌৰোঁ মেলোঁ, ৱৰ্কআউট কৰোঁ, সেয়াই। চ' ইয়াত আমাৰ এইবিলাক এনেকৈ এখন দিল্লী পুলিচৰ এখন প্লেগ্ৰাউণ্ড।
2020 চনটো যেনেকৈ কৰোণা বুলি গুচি গ'ল, তাত কিমান মানুহৰ মৃত্যু হ'ল, কৰোণাৰ আক্ৰান্ত হৈ কিমান মানুহৰ মৃত্যু হৈ গ'ল এই পৃথিৱীত। কিন্তু তাৰ ভিতৰতো আমি সুস্থ হৈ আছোঁ, যিবিলাক সুস্থ হৈ আছে। আচলতে মানুহৰ শৰীৰটোৱে মেইন। চ' শৰীৰটো ভালকৈ ৰাখিবৰ বাবে আমি কষ্ট কৰিব লাগিব। তো আপোনালোকে পৃথিৱীখন এতিয়া যেনেকৈ বিভিন্ন বেমাৰ আজাৰৰ পৰা আদি কৰি পৃথিৱীখন পলিউশ্যন হৈ পেলাই কিমান অসুস্থ হৈ পৰিছে। চ' এই অসুস্থ পৃথিৱীখনত নিজে নিজৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটো ভালকৈ ৰাখি সুস্থ হৈ থাকিব পৰাটোৱে হৈছে আমাৰ প্ৰথম লক্ষ্য। আৰু শৰীৰটো ভালে থাকিলেহে আমি জীৱনৰ আমাৰ বাকীবিলাক কাম কৰি আগবাঢ়ি যাব পাৰিম। চ' সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ, দিনটোত অলপ সময় হ'লেও নিজৰ শৰীৰটোৰ বাবে উলিয়াব, নিজৰ দেহাটো ভালদৰে ৰাখিব, কষ্ট কৰিব। যেনেকৈ মানুহে ঘাম চাম উলিয়ালেই বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে। চ' অলপ এক্সাৰচাইজ কৰিব, ভালকৈ থাকিব। চ' সেয়াই। চ' অল দ্য বেষ্ট। চবে শৰীৰটো নিজৰ ভালকৈ ৰাখিব। আৰু এতিয়া আৰু বেছি নকওঁ, এতিয়া মোৰ লগত সঞ্জীৱ আৰু নয়ন বহি আছে, এওঁলোকে ভাগৰ মাৰি আপোনালোকে দুষাৰমান কৈ দিয়ক ভিডিঅ'টোত। মানুহৰ জীৱনৰ প্ৰথম লক্ষ্য হ'ল শৰীৰটো যদি নাথাকে কি থাকিব। ঠিক তেনেকৈ শৰীৰটো ভালে ৰাখক, এক্সাৰচাইজ কৰক। বৰ্তমান পৰিস্থিতি যি শাক পাচলিৰ পৰা ইত্যাদিকে প্ৰতিটো বস্তুতে দেখিছে নহয়, প্ৰতিটো বস্তু অকল সাৰৰ পৰা হয়। ঘামৰ পৰা ইত্যাদিকে প্ৰতিদিনাই মিনিমাম 45 মিনিট নিজৰ টাইম দিয়ক নিজৰ শৰীৰটোক বাছ। আৰু পাৰিলে ৰাতিপুৱা পানীটো বেছি খাই য়োগা অকণমান কৰক। নিজে নকৰিলেও য়োগা কৰিবলৈ কৈছে, ই ভাল কথা এটা কৈছে, য়োগা কৰিবলৈ কৈছে। আপোনালোকে য়োগাও কৰক আৰু সঁচাকৈ পানীটো ভাল খাব লাগে। এতিয়া যি গৰমৰ দিন আহিছে, সঁচাকৈ গৰমৰ দিনত পানী আমাৰ শৰীৰত বহুত প্ৰয়োজন হয়। সেইবাবে পানী খাব ভাল। পানী মানে মানুহৰ শৰীৰত এজন মানুহৰ শৰীৰত 8 লিটাৰকৈ পানীৰ প্ৰয়োজন হয়। সেইকাৰণে এতিয়া গৰমৰ দিন আহিলে যিহেতু সেইবাবে পানী বহুত আপোনালোকৰ শৰীৰত প্ৰয়োজন হ'ব। পানীটো যিভাৱে প্ৰয়োজন হয় সেইভাগে পানীটো খাব। আৰু এখেতে কি কৈছিলে, য়োগা কৰিবলৈ কৈছিলে। কৈ দিয়ক আৰু দুষাৰমান। বিশেষকৈ ঘামি জামি অৱস্থা কি আছে, গা ধুকে বোলা। কাইলৈ লেটছ কণ্টিনিউ। কাইলৈ ডিউটি আছে। এতিয়া বাই বাই চিংগু, বাই বাই। আৰু ছাবস্ক্ৰাইব, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। দুষাৰমান কৈ দিয়ে ছাবস্ক্ৰাইব কৰিবলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰিব।